एबसुनि सायाव सोंखारिनाय बाथ्राफोरखौ लानानै फिनजाथाय होदों नलबारि जिल्ला एबसुनि आफादगिरि रमेन बसुमतारी बिथाङा। हादरनि राजथावनि गोदान दिल्लीयाव एबसुआ आलादा रायजो बड'लेण्ड मोनफुंनांगौनि सोमावसारनायाव बाहागो लाना दावराव देख्रेब नार्जारि आरो बारग' एमपि सानसुमा खुंगुर बसुमतारीया अजद लाबोनाय जन्तर मन्थरनि धर्ना होगिरिफोरनि सायाव दिल्ली पुलिसनि एरेस्ट खालामनायनि आन्दोआव एबसुनि आखाइ दं होनना बुंनाय नंखाय बांसावनायनि सायाव नलबारि जिल्ला एबसुनि आफादगिरिया 7 साननि गेजेराव बिनि फोरमानखौ होनो दाबि दैखांदों। फोरमान होनो हायाब्ला डिफेमेशन केसनि मोगा-मोगि जानो थाखाय थियारि जानो खावलायदों आरो बिथाङा बुंबावो जे धर्नायाव एबसु हाय हाय दिपिन बर' हाय हाय होननाया सोंखारिथाव आरो दुखुनांथाव। नमस्कार, আজি नलबारी जिल्ला निखिल बर' ছাত্ৰ সন্থাৰ তৰফৰ পৰা কালি হৈ যোৱা দিল্লীত যি যন্ত্ৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী হৈছিল, এই ধৰ্ণা কাৰ্যসূচীত বনসু সংগঠনে যিখিনি মানে তেখেতলোকে ধৰ্ণা কাৰ্যসূচীত দিল্লী পুলিচৰ লগত এৰেষ্ট খালে আৰু তাৰ বিষয়ত লৈ এপছুক মানে প্ৰতি মানে তেখেতলোকে আমাক সমালোচনা কৰিছে। এপছুৰ সভাপতি মাননীয় দীপেন বৰক মানে তেখেতে হাত আছে বুলি কৈছে আৰু লগতে তেখেতে মানে এপছুক হাই হাই বা এপছুক মুৰ্দাবাদ কৈছে। তাৰ কিবা আমি নলবাৰী জিলাৰ তৰফৰ পৰা এইটোৱে আমি প্ৰতিজ্ঞা কৰি লৈছোঁ যে আগন্তুক সময়ত যি মানে যুক্তিৰে তেখেতৰ কথা ক'ব যাই আছে আমি এইটো কোনোপধ্যে মানিব নোৱাৰিম। কিয়না এপছু এটা হ'ল নন পলিটিকেল অৰ্গেনাইজেশ্যন, যি অৰ্গেনাইজেশ্যনে বড়ো জাতিৰ ভাষা সাংস্কৃতিক বড়ো জাতি উন্নয়নৰ কাম কৰি আছে। আৰু বনসু হ'ল 2022 ফেব্ৰুৱাৰীত গঠিত হোৱা এটা সংগঠন, যি সংগঠনৰ নেতৃত্ব সভাপতি মঞ্জিল তেখেতে BSUৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, এতিয়া হ'ল সভাপতি। তেখেতেলোকৰ যি মানে ইনপুট পাৱা তেখেতৰ হাগ্ৰামাৰ তলত এটা এজেণ্ট নিচিনা কাম কৰি থকা মানুহ আৰু দাউৰা দেখ্ৰেব এজন BPFৰ ট্ৰেজাৰাৰ আছিল। তেখেতলোকে যিখিনি কালি মূল ধৰণা দিলে আমি এইটো গৰিহণা দিছোঁ। যিখিনি গৰিহণা দিব লগা তেখেতলোকৰ পাত্ৰ, কিয়নো তেখেতলোকৰ এপছুক সমালোচনা কৰা অধিকাৰ ক'ত পালে? না এপছুৱে চৰকাৰত আছে না এপছুৱে চৰকাৰ। এপছু এটা সংগঠন, যি সংগঠনে বড়ো জাতিৰ হৈ কাম কৰি আছে আৰু এপছুক ধৰণাত যিখিনি ব্যৱহাৰ কৰিলে, যিখিনি লেংগুৱেজ তেখেতলোকে ব্যৱহাৰ কৰিলে, মুৰ্দাবাদ দীপেন বড়ো হাই হাই, এইবিলাক কথাটো আমাৰ জাতিৰ কাৰণে অসম্ভৱ। সেইকাৰণে আমি এইটোও ক'ব বিচাৰিছোঁ যে তেখেতলোকে উইদাউট এভিডেঞ্চ নোহোৱাকৈ কি যুক্তিত আমাক এপছুক গালি দিলে বা কোনটো আধাৰত আমাক মানে প্ৰেছ মিডিয়াত সহায়ত আমাক মানে এপছু এইটো মানে বাধা দিলে বুলি ক'লে আমি এইটো গৰিহণা দিছোঁ। আগন্তুক দিনত 7 দিনৰ ভিতৰত তেখেতলোকে আমাক যদি এভিডেঞ্চ দিব নোৱাৰি তেতিয়া আমি ডিফেমেশ্যন কেছ কৰিম আৰু গোটেই জিলা গোটেই আঞ্চলিকে লগ হৈ আমি ডিফেমেশ্যন কেছ দিয়াৰ কাৰণে আমি ৰেডি কৰিছোঁ।